যাব লৈছোঁ হস্পিটেললৈ, কাৰণ ল'ৰাটো গা বেয়া, চৰ্দি জ্বৰ হৈ আছে। আৰু ভাবিছোঁ সৰুকৈ এটা ভিডিঅ' বনাওঁ, আজি দিনটো কি কি কৰোঁ, আৰু আপোনালোকে চাই যাব ভিডিঅ'টো। আৰু এইফালে আহি হস্পিটেল পাই গ'লোহি ল'ৰাক দেখাবলৈ, আৰু লগতে মোৰো চৰ্দি লাগি মাতটো একেবাৰে ভাঙি আছে। মই নেদেখাওঁ বাৰু, এয়া আহি পেলাই ইয়াত টিকেটটো কাটিব লাগে ন, সেইটো কাটি ল'লোঁ ইয়াত। আৰু কাটি কৰি লৈ ডক্টৰ ছাৰ আহি পোৱা নাই দেখি বেটা মই বহি আছোঁ ধুনীয়াকৈ। আৰু এইফালে বেটাক দেখাই ঘৰ পালোহি। ঘৰত আহি পেলাই এয়া মাছ আছিলে, মাছ বনাবলৈ ল'লোঁ। আপোনালোকৰ ৰেচিপি হিচাপে নহয়, এনেই মই আজি মানে দিনটো কি কি কৰিছোঁ সেইখিনি দেখাব বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চায়। আৰু এইফালে সৰিয়হ লৈছোঁ মই, আজি মাছে আৰু সৰিয়হে বনাম ভাবিছোঁ। গাইছ, এয়া হস্পিটেলৰ পৰা আহিয়ে দিনখন মাছ ধৰিব লাগিছোঁহি। এইফালে এয়া সৰিয়হ বটি লৈছোঁ, সৰিয়হ আৰু মাছে বনাম আজি। আৰু এইফালে মোৰ মাছ ভাজি হৈ গ'ল। এতিয়া ইয়াতে মই তেজপাত দুখিলা আৰু পিঁয়াজ অকণমান দি দিম, সেই একেখিনি তেলতে, মাছ ভজা তেলখিনিতে। এতিয়া তাতে দি দিম মই যিখিনি সৰিয়হ পেষ্ট বনাই থৈ দিছিলোঁ, বগা সৰিয়হ, সেইখিনি দি দিম। লৰাই দিম। আৰু ইয়াত দিম আলু কেইডোখৰমান। মই আলুখিনি বইল কৰিয়ে থৈ দিছিলোঁ। আলু দিম, আৰু এতিয়া ইয়াত নিমখ হালধি ধুনীয়াকৈ সোৱাদ অনুসৰি দিম। এইফালে সোৱাদ অনুসৰি নিমখ আৰু এইফালে হালধি। ইয়াত মই একো মা মছলা ব্যৱহাৰ নকৰোঁ, মাত্ৰ জলকীয়া, কেঁচা জলকীয়া দুটামান দি দিম। এনেদৰে অকণ সময় ভাজি পেলাই ভাজি ল'ম। এতিয়া এইখিনি মই ধুনীয়াকৈ গৰম পানী অলপ ঢালি দিম, ভজা হৈ গৈছে মোৰ। যিমানটো জোখত মই তৰকাৰী ৰাখিম সিমানটো জোখত পানী মই দি দিছোঁ। এয়া অকণ সময় এতিয়া ঢাকন লগাই উতলিব দিম। আৰু এইফালে মোৰ তৰকাৰী উতলি আছে, ইয়াত এতিয়া মাছ কেইপিচ দি দিম ধুনীয়াকৈ। মাছ কেইপিচ দি আকৌ ঢাকন লগাই দিম, অলপ সময় উতল। মাছৰ তৰকাৰী ৰেডি। আৰু এয়া আছে বেঙেনা মাছৰ মূৰ ভাজি, আৰু এইফালে মাছ পিচ, এয়া ভাত। আমি খাই লওঁ এতিয়া, খাই কৰি আৰু ভিডিঅ'টো চাই যাব শেষলৈ। গাইছ, এইফালে ভাত খাই নহ'লে আৰু আহি পালেহি মাছ। বলকচোন দেখাওঁ আপোনালোকক মাছকেইটানো কেনেকুৱা। এইয়া মাছ পিছফালৰ পুখুৰীত ধৰিছিলে, এইখিনি পাইছে মাছ। আৰু এইফালে বাচি আছে মায়ে। আৰু এইফালে আহিলোঁ লাখপতি বাইদেউৰ ফৰ্ম জমা দিবলৈ। আপোনালোকে বাৰু জমা দিলে নে নাই জনাবচোন। আৰু সেইয়া পিছতহে ৰৈ গ'ল, মানুহ এগৰাকীয়ে সেইকাৰণে ৰৈ দিছিলোঁ। আৰু এইফালে আহি আমি পাই গ'লোঁ ফৰ্ম জমা দিয়া জেগা। আৰু মানুহ বহুত কমিছেই, ৰাতিপুৱাৰ পৰা হৈ আছে। আমি আহি বেছি টাইম ৰ'ব লগা নহ'ল বাৰু। এইফালে আমাৰ ফৰ্ম জমা দিয়া হৈ গ'ল। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ সকলো ওলাই আহিছোঁ। আৰু এতিয়া ঘৰলৈ যাওঁ।